नमस्कार इमरान टेक्नोलॉजी यूट्यूब चैनल दर्शकों स्वागत জানাইছো दुर्घटनार पार कथमपि रक्षा परिल चंद्रयान 3 रोबार 4 মিটার বেখাৰ এটা ঘাটৰ ফালে আগুৱাই গৈছিল रोबार 3 মিটাৰ নিলগৰ পৰা ঘাটটো প্ৰত্যক্ষ কৰাত দিক সলনি কৰিলে रोबारे অৱশ্যে দিক সলনি কৰি পুনৰ সকলোমে আগুৱাই গৈছে रोबार দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল চন্দ্ৰযান 3 रोबार मैं मुहूर्त जनाबले चेष्टा करूँ आन एट बिग ब्रेकिंग न्यूज आपनालोके भिडिओटी अलप स्किप नकराके एकफाলৰ পৰা চাই যাওক हिंदू कोनो धर्म নহয় हिंदू হৈছে ঠগবাজি সকলো বৈষম্যৰ কাৰণ হৈছে ব্ৰাহ্মণবাদ हिंदू धर्मक লৈ অপমানসূচক মন্তব্য সমাজবাদী পাৰ্টি নেতাৰ এছপি নেতা স্বামী প্ৰসাদ মৌৰ্যৰ মন্তব্য উত্তাল কৰিছে দেশখনক যদি हिंदू धर्म থাকিলেহেঁতেন সকলো জনজাতীয় লোকে সন্মান পালেহেঁতেন हिंदू नाমৰ কোনো ধৰ্ম এই পৃথিৱীত নাই বুলি জানিব পৰা গৈছে পূৰ্বে ৰামচৰিত মানকক লৈ বিতৰ্কিত মন্তব্য কৰিছিল স্বামী প্ৰসাদ মৌৰ্য মই মুহূৰ্ত জানাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ জিঅ ৰিলায়েন্স কোম্পানীৰ পৰা আপোনালোকৰ মাজলৈ আহিছে এটা সুখবৰ देशर लाख लाख इंटरनेट ग्राहकলৈ सुखबर पवित्र गणेश चतुर्थीर दिनाय जिओ मुकली करब जिओ एयर फाइबार घरे घरे 5G इंटरनेट বিএফৰ বাবে এই পদক্ষেপ জিও এয়াৰ ফাইবাৰৰ বাবে কোনো ধৰণৰ কেবল সংযোগৰ প্ৰয়োজন নাই ইয়াৰ ফলত প্ৰতিটো ঘৰেই হৈ পৰিব স্মাৰ্ট হাউচ বুলি জানিব পৰা গৈছে गणेश चतुर्थीर दिना 19 सेप्टेम्बरत जिओ मुकली करिब ए जिओ एयर फाइबार बंधुসকল আপোনালোকে যদি এই ভিডিওটোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক আৰু মোক সন্মুখৰ দিকে আগুৱাই যোৱাত সহায় কৰক আৰু 1000 সাবস্ক্ৰাইব বনোৱাত মোক সহায় কৰিব মই এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ মাজত আছে মাত্ৰ 4টা দিন আকৌ ৰচনা কৰিব ইতিহাস ভাৰতে বুলি জানিব পৰা গৈছে ইছৰো জানিবলৈ দিয়ে পুনৰ ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰত মাজত আছে মাত্ৰ 4টা দিন পুনৰ ইতিহাস ৰচিব ভাৰতে এইবাৰ সূৰ্যলৈ যাত্ৰা কৰিব ভাৰতে 2 সেপ্টেম্বৰ পুনৰ ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰত 2 সেপ্টেম্বৰৰ দিনৰ 11:50 শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব ADITYAL প্ৰতিগৰাকী ভাৰতীয়ক এই ঐতিহাসিক ক্ষণ উপভোগ কৰাৰ বাবে আহ্বান জনালে ইছৰোৱে ADITYAL ইছৰোৰ বাবে এলন এক উল্লেখযোগ্য মাইলৰ খুঁটি কাৰণ ই সূৰ্যৰ অধ্যয়নৰ বাবে ভাৰতৰ প্ৰথমটো স্থান মই এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ এখন মাদ্ৰাসা ভাঙিলে 1000খন মাদ্ৰাসা খুলিব মুছলমান সমাজে হিমন্ত বিশ্ব শৰ্মাই কিমান ভাঙিব মুছলমানৰ ঘৰ ভাঙি থাকক একো কৰিব নোৱাৰে চৰকাৰক জিন্দাবাদ দি হাতটা উপহাৰ লাভ কৰিছে অসমৰ মুছলমানে হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অত্যাচাৰ কৰি আহিছে মুছলমানক ডি ভোটাৰ এনআৰচিৰ নামত অত্যাচাৰ ভূমিৰ নামত উচ্ছেদ চলোৱা হৈছে মুছলমানক গৰাখহনীয়া ৰাস্তা ঘাট শিক্ষাৰ সমস্যা কেতিয়া শেষ হ'ব মুছলমান সমাজত হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিলে আমচুৱে মুছলমান ঐক্যবদ্ধ হলে বিকল হৈ যাব হিমন্ত চৰকাৰ দুখীয়া মুছলমান জনতাৰ অভিশাপৰ পাত্ৰ হ'ব হিমন্ত চৰকাৰ প্ৰকৃত মুছলমানে কেতিয়াও আন ধৰ্মক ঘৃণা নকৰে এই কথা মনত ৰাখক হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ হুংকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী খবৰ বংগোপসাগৰ দিকে বিজেপিৰ দখলত থকা দেৰগাঁও পৌৰসভাৰ পৌৰনেত্ৰী ৰূপাঞ্জলি বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ 9গৰাকী ৱাৰ্ড সদস্যৰ গোলাঘাট জিলা আয়ুক্তক অনাস্থা প্ৰস্তাৱ প্ৰদানৰ পিছত হাহাকাৰ লাগিছে দেৰগাঁৱত
পৌৰনেত্ৰীগৰাকীৰ কাম কাজত অসন্তুষ্ট হৈ এই সিদ্ধান্ত 9গৰাকী ৱাৰ্ড সদস্যৰ বুলি জানিব পৰা গৈছে। মুঠ 10গৰাকী সদস্যৰে গঠিত পৌৰসভাৰ 9গৰাকীয়ে আনিছে অনাস্থা। বহুদিনৰ পৰা দেৰগাঁও পৌৰসভাৰ বিৰুদ্ধে উত্থাপন হৈ